দেই পাই গ'ল দেই তৰা অ' মম বহুত দিনৰ মূৰত অ' মম কেনেকৈ মাতি দিয়ে আমাৰ মম কালি বহুত দিনৰ মূৰত লগ পাইছোঁ মমৰ লগত আমাৰ ইমান সময় আছে পাৰ কৰা আমি মমে মোৰ এই ফিল্মখনত এক্টিং কৰিছে জীৱশ্ৰেষ্ঠ বুলি আমি এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ ইণ্ডিপেণ্ডেঞ্চৰ সেইখনত এক্টিং কৰিছে পতাকাবিলাক উঠাইছে মাটিত পৰি থকা ন এক্ট্ৰেছ হয় আমাৰ মম জয় তৰা নমস্কাৰ দে কিৰকম দে কিৰকম মই যাম ন আজি মই যাম দেই থাকিবি 6 মাহ পিছত লগ পাম আকৌ 6 মাহ পিছত মায়ে কান্দিছে ভাই যাম মই যাম লগ পাম আকৌ 6 মাহৰ পিছত কাঞ্চন যাবি দেই লক্ষী বাই 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 মা বাই যা লগ পাম দে আকৌ 6 মাহ পিছত দেই এইটো কোন আমাৰ লক্ষী নে তৰা এটা নমস্কাৰ দে কি ধুনীয়া নমস্কাৰ দিছে ন আপোনালোকে যদিহে ভিডিঅ'টো শ্বেয়াৰ নকৰে ফাৰ্ষ্ট টাইম কৈছোঁ শ্বেয়াৰ কৰি দিব তৰা ইমান ধুনীয়াকৈ নমস্কাৰ দিছে আপোনালোকক তৰা আৰু এটা দে তেতিয়া শ্বেয়াৰ কৰিব বোলে নমস্কাৰ দে মম কি নাম মাতে আৰু অৱশেষত আমি কাজিৰঙাত এণ্টাৰ কৰিলোঁ এয়া কাজিৰঙাৰ ফাৰ্ষ্ট ভিউ পইণ্ট ইয়াত আমি যিমানবাৰ অপাৰেশ্যন যাওঁ ৰখোৱেই আৰু আমাৰ হাতী চাতী অলপমান আগত আহিলে আমি কাজিৰঙা পাই গ'ল দেই মাইটো আমি কাজিৰঙা ফাৰ্ষ্ট ভিউ পইণ্ট পাই গ'লো আমাক কিবা এটা কৈ দে আজি মই যাম আকৌ ইহঁতে 7 মাহমান আৰু লগ নাপাম আমি এটাই তাক আগতে মানে কি হৈছিল দিনটোত এবাৰ হ'লেও লগ পাওঁ মই হাইৱেৰে যদি টাউনতো যাওঁ এইখিনিত এই মহেশ্বৰ দোকানৰ আগত হাতীটো লৈ ৰখি থাকে তেতিয়াও ইয়াক লগ পোৱা দিনটোত এবাৰ নহয় এবাৰ হাতী তৰা আৰু ইয়াক বেছিকৈ লগ পোৱা হৈছিলে এতিয়া 7 মাহমান নাপাওঁ সেইটো কাৰণে অলপমান বেয়া লাগিছে মানে একো নাই আহি যাম আকৌ মই আৰু এতিয়া মই তৰাহঁতক মাত দিওঁ তৰা মমে আগত খায় লক্ষী কাঞ্চন মুখ লক্ষী মই যাওঁ দেই আকৌ লগ পাম বহুত দিন লগ পালোঁ বাই বাই দেই মমে কি বাই বাই দিলে বে যাওঁ বাই বাই লক্ষী তৰা বাই কাঞ্চন বাই